মোৰ আছেনে লাজ? আছে আছে, মোৰো লাজ আছে। কিয় নাথাকিব? লকডাউন খোলাৰ লগে লগে ৱাইন শ্বপৰ সন্মুখত দীঘলীয়া লাইনত থিয় হৈ দুটা বটল কিনি আনোতে তুমি মোক সুধিছিলা, লাজ বোলা বস্তুটো নাই নেকি মোৰ? কিয় সুধিলা? আৰে মইতো ঘৰত খাওঁ, তাকো কষ্টৰে উপাৰ্জন কৰা পইচাৰে খাওঁ। বাৰত গৈ যুৱতীৰ লগত ডান্স কৰিব যোৱা নাই মই মদ খাই। লাজ আছেনে নাই সেই সকলক সোধা। আস্ক দেম। সোধা সেই সকলক সোধা, যিসকলে বনোৱা কোটিটকীয়া মাথাউৰি 6 মাহত শেষ হৈ যায়। কৰোনা বেমাৰীলৈ যোগান দিয়া খাদ্যত যিসকলে কমিছনৰ অংক কৰে, কোনো পাৰ্মিশ্যন নোলোৱাকৈ মাটি দখল কৰি যিসকলে সুউচ্চ অট্টালিকা তৈয়াৰ কৰে, দুখীয়া মানুহবোৰলৈ অনুদান দিয়া বিভিন্ন বস্তু যিসকলে নিজেই খাই হজম কৰে, এজন দুখীয়া নিবনুৱাৰ পৰা যিসকলে লাখ টকাৰ ডিমাণ্ড কৰে, কেইটামান টকাৰ বিনিময়ত যিসকলে আমাৰ বনাঞ্চলৰ ধ্বংসযজ্ঞ পাতে। সোধা, লাজ আছেনে নাই সেই সকলক সোধা, যি বৃদ্ধজনৰ পেঞ্চনৰ ফাইলৰ কাম কৰিবলৈ পইচা ডিমাণ্ড কৰে। লাজ আছেনে তেওঁলোকৰ? আৰে মই ঘৰত খাওঁ, কিয় লাজ কৰিম? আজি অলপ বেছি হ'ল আজি অলপ, কিন্তু কিয় নাখাম মদ? কিহৰ সুখত হাঁহিম? বানপানীৰ আক্ৰান্ত হাজাৰজনৰ মুখত হাঁহি বিৰিঙাব পাৰিব সিহঁতে? দুখীয়াৰ ঘৰত দৈনিক চৌকাৰ তলত জুই জ্বলিবনে? নিবনুৱাসকলৰ জীৱনত নিশ্চয়তা আহিবনে? বিদেশী নাইকিয়া কৰি আমি বৃহত্তৰ অসমীয়াই হাতে হাত ধৰি আগবাঢ়ি যাব পাৰিমনে? যদি তেনে হয়, মই সেইদিনাৰ পৰাই ৱাইন শ্বপৰ সন্মুখত লাইন নাপাতো। মই সেইদিনাৰ পৰা লাজ কৰিম আৰু হাঁহিম হৃদয় খুলি।